হিয়া গুলি বাঁহৰে গগনা বজা মাতে লাহৰি কৈ নাৰী নাৰে 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 নে না নাৰে 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 ৰো। অ' পাপা, আজি পূজা 3 নম্বৰ দিন নহয়, ব'লা বন্ধুক এটা কিনি দিবা। কি বন্ধুক কিনিব লাগে? সেইদিনাখনি জেলেপি খালিয়ে দেখোন। দেই পাপা, মোৰ লগৰকেইটাই গোটেইকেইটাই বন্ধুক গাড়ী কিনিলে, মোক একো কিনি নিদিলা। তুমি বৰ চিকটা দেই। ঐ ল'ৰা, পইচা কেনেকে ঘটো মইহে জানো, তই জান নি? পাপা, তুমি সেইবুলি মোক পূজাত একো এটা কিনি নিদিবা নি? হেৰি, পূজালৈ আজি মই যাম বুলি ভাবিছোঁ, যাম নি হয়? প্ৰাণেশ্বৰী তুমি? প্ৰাণেশ্বৰী, তেতিয়াহ'লে আজি ৰাতিকে ওলাবা। ঠিক আছে দিয়ক, তেতিয়াহ'লে মই ঘৰৰ কামকেইটা কৰি লওঁগৈ, ৰাতি যাম আৰু। মা, ময়ো যাম দেই, ৰাতিকে আমাৰ লগতে ওলাবি তই। মা, তেতিয়াহ'লে মই অকণমান খেলোঁগৈ, মই যাওঁ দেই। প্ৰাণেশ্বৰী, ওলাই আহা আকৌ সোনকালে উভতিব লাগিব নহয়। এই জধা মুখ্য ভেবেলা, তোৰ ইমান দেৰি লাগে নে ওলাই আহিব পৰা নাই তই ইমান দেৰি? পাপা, মই ওলাই গৈছোঁ ৰ'বা। আপুনিও ক'ৰবালৈ যাব টাইমত বৰ হোৱা দোৱা কৰে দেই। ৰ'ব, গৈছোঁ ৰ'ব। সোনকালে ওলাই আহা আকৌ। ব'লক পাপা, ব'লা। ইলু মা দুৰ্গা মা, ইলু মা দুৰ্গা মা। প্ৰাণেশ্বৰ দা, আজিও আপুনি পূজা চাবলৈ যায় নি? সেইদিনাখনি গৈছিলোঁ হয়, জেলেপি খাই ঘূৰি আহিল নহয়। আজি বোলে ভেবেলাক ডাঙৰ বন্ধুক এটা লাগে, যাওঁচোন বাৰু কি হয়। মোলে কোনফালে যোৱা? নব, মইনো ঘৰত থাকি কি কৰিম, আহিলোঁ এনেই পূজা মেলা ফালে ওলাই। মোলে ব'লা তেতিয়াহ'লে পূজা ফালেকে যাওঁ। প্ৰাণেশ্বৰ দা, ব'লক। বৰ ধুনীয়াকৈ সজাইছে দেই। প্ৰাণেশ্বৰী, তুমি সেৱা এটা কৰি আহাগে যোৱা। আমি সেইদিনাখনি সেৱা কৰিলোঁ, আমি আজি ইয়াৰ পৰাই থিয় সেৱা কৰিম। তুমি যোৱা, আগৰ পৰা সেৱা ভাগ কৰি আহাগে। ঠিক আছে দিয়ক, মই আগৰ পৰা সেৱা ভাগ কৰি আহোঁগৈ। হে দুৰ্গা মা, আমাৰ পৰিয়ালটো যাতে সুখে শান্তিয়ে ৰাখা আৰু কাৰো যাতে বেমাৰ আজাৰ নহয় আৰু। কৃষ্ণ। প্ৰাণেশ্বৰী, সেৱা কৰি হ'ল নে কি? হ'ল। পাপা, এতিয়া মা সেৱা কৰি হ'ল নহয়, ব'লা মোক বন্ধুক এটা কিনি দিবা। আহক ৰাইজ, আহক, লৈ যাওক খেলনা বস্তু, পেপাৰ, নাকে চলোৱা গাড়ী, হাতে চলোৱা গাড়ী, ওপৰত চলোৱা প্লেন, তলত চলোৱা প্লেন, যি লাগে লৈ যাওক দাদা, আহক, লৈ যাওক, কম ৰেটত দি আছোঁ, লৈ যাওক দাদা। বন্ধুক, ৰছী টনা গাড়ী, ৰিম'ট গাড়ী, যি লাগে লৈ যাওক, আহক দাদা, আহক। দাদা, আপোনাক কিবা লাগিছিলে নি? মোক একো নালাগে, ল'ৰাটোকহে লাগে। ভাইটি, কি দেখাম কোৱা? দাদা, বন্ধুক আছেনে? বন্ধুক এটা লাগিছিলে মোক। আৰে ভাইটি, কি কথা কোৱা? মোৰ দোকানত বন্ধুক নাথাকিব, এভেল বন্ধুক আছে। কোনটো বন্ধুক লাগিব সেইটো কোৱা। দাদা, মোক AK-47 এটা লাগিছিলে। ৰ'বা ভাইটি, মই আনি আছোঁ। মই এইটোকে বিচাৰি ফুৰিছিলোঁ। দাদা, এই বন্ধুকটোৰ দাম কিমান? আৰে দাদা, দাম একেবাৰে পানী। দাম দাদা, পূজাৰ দোকানত জেলেপি নিচিনা, 1 ঘণ্টাত লেলেৰিয়া। আৰে দাদা, দাম হ'ল 499 रुपया। দোকানী, দাম কোৱা ইমান ষ্টাইল। আৰে ভাইটি, লাগিবনে কি কোৱা? দাম একদম পানী, 499 रुपया। মাত্ৰ এপিচে আছে, লৈ লোৱা ভাইটি, লৈ লোৱা। ল'ৰা, তোক মই 500 টকা দি বন্ধুকটো কিনি দিব নোৱাৰোঁ দেই। মই আকৌ 200-300 মানত পালে কিনিলোহেঁতেন। 500 টকা দি তোক মই কিনি নিদিওঁ। নহ'ব বাবা, মোৰ এইটো বন্ধুকে পচন্দ হৈছে। মই বহুত দিনৰ পৰা এইটো বন্ধু কিনিম বুলি ভাবি আছোঁ। আজি মোক লৈ দিয়া তুমি। দাদা, লৈ দিয়ক না, কি টেনশ্যন লৈ আছে? পইচাটো হাতৰ মলি, আজি আছে কাইলৈ নাই। দাদা, লৈ দিয়ক দাদা। আৰে দাদা, ফচকে উলিয়াই দি দিয়ক না, 500 টকাহে। আপুনি ফচকে দি দিয়ক বুলি ক'লে নহ'ব নহয়, ঘটাকেইটাহে আমি জানো কিমান কষ্টত ঘটিবলগীয়া হয়। বন্ধুকটো আজি 500 টকা দি লৈ যাম, কাইলৈ এনেও ভাগিব। প্লাষ্টিকৰ মালহে, একোতো গেৰাণ্টি দিব নোৱাৰি। আৰে দাদা, আপুনি কিয় টেনশ্যন লৈছে? মই কোৱা দামহে 500 টকা। মইতো এইটো 450 টকাত দিব পাৰিম। লৈ যাওক দাদা, লৈ যাওক। ভাইটি, তোমাক মই ৰছী এডাল লগাই ডিঙিতে ওলমাই দিম নি বন্ধুকটো?
দাদা টকা 200 দিছোঁ বন্দুকটো দি দিয়ক। আৰে দাদা আপুনি কি কথা কয় 200 টকাততো বন্দুকটো মোৰ কিনা দামেই নহয় যাওক আপুনি বনগুটি ভাঙি ভাঙি বন্দুক বনাওকগে। কৃষ্ণ কৃষ্ণ 450 টকা মানে দিবই লাগিব। হেই দাদা মই আপোনাৰ লগত টাইম পাছ কৰি থাকিবলৈ নাই আপুনি নিকিনে যদি যাওক কুচিয়া বেলুন দুটা ডিঙিত ওলমাই লওক ঘৰলৈ গৈ থাকক। হ'ব দি দিয়ক বন্দুকটো দি দিয়ক। হেই ভাইটি বন্দুকটো লৈ যোৱা আৰু ঘৰত থাৰ থাৰ মাৰি দিবা। আৰে ভাইটি ছোৱালী টিকাত বন্দুকৰ গুলি নেমাৰিবা নহ'লে তোমাৰ গাল কোলা কৰি পঠিয়াব। দাদা এইটো পইচা লওক। ভেবেলা ঘৰলৈ যাওঁগৈ ব'লা নহ'লে পাপা ইয়াত থাকিলে তোমাক এতিয়া কোঠা মাৰি দিব মোৰ। বৈ